হিচাপে কোনো নিজস্ব আঁচনি নাছিল। দল চৰকাৰ অহাৰ পিছত প্ৰায় 40টামান তেনেকুৱা ফ্লেগশ্বিপ প্ৰগ্ৰাম বা আঁচনি আমি লঞ্চ কৰিবলৈ সক্ষম হৈছোঁ। আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ যি 40টা আমাৰ ব্লক কমিটি আছে, তো 40টা ব্লক কমিটিতেই আমাৰ এটা ব্লক লেভেল ট্ৰেইনিং প্ৰগ্ৰাম বা এটা মানে ট্ৰেইনিং তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াত আমি 4টা টিম বনাইছোঁ। তো 4টা টিমত 10জনকৈ প্ৰায় সদস্য আছে বা ট্ৰেইনাৰ্ছ বা স্প'ক্স পাৰ্চন হিচাপত তেখেতসকলক ৰখা হৈছে। আৰু এই 4টা টিমে 40টা সমষ্টি কভাৰ কৰিব। এটা টিমে 10টাকৈ মানে ব্লক কমিটি কভাৰ কৰিব। তো সেই মৰ্মে আজি আমি দেৱৰগাঁৱত আহিছোঁ আৰু ইয়াত যিটো ট্ৰেইনিং প্ৰগ্ৰাম হৈ আছে এইটো বিশেষকৈ আমাৰ মানে দল হিচাপে আমি আমাৰ উদ্দেশ্য কি, লক্ষ্য কি আৰু কিয় জন্ম হৈছিল, ক'ত জন্ম হৈছিল, তো সেইবিলাক বেকগ্ৰাউণ্ডটো বা ইতিহাসটো অলপ সকলোৱে জনা উচিত বা দৰকাৰ। কোনবা পুৰণা আগৰ পৰাই আছে তেখেতসকলে গম পায়, বিশেষকৈ যিবিলাক নতুন আহিছে তেখেতসকলবিলাকতো গম নাপায়। এইবিলাক কথা তেখেতসকলক অৱগত কৰা হৈ আছে যাতে পাৰ্টিৰ নীতি আদৰ্শলৈ তেখেতসকলে মানে কৰ্মী হিচাপে, ৱৰ্কাৰ হিচাপে যাতে বা লিডাৰ হিচাপে যাতে কাম কৰিব পাৰে, সেইটো 1 নম্বৰ কথা। 2য় নম্বৰ কথাটো হৈছে যে আমি এতিয়া চৰকাৰত আহিছোঁ। এই দলে চৰকাৰ নেতৃত্ব দি আছে, বিটিআৰ চৰকাৰ নেতৃত্ব দি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। তো এতিয়া চৰকাৰ ফালৰ পৰা আমি এই অহা ডিচেম্বৰ আহিলে, অহা মাহ আহিলে আমাৰ 3 বছৰ হৈ যাব। কিন্তু 3 বছৰত যিবা নহওক আমি 1 বছৰ লকডাউন বা তেনেকুৱা ধৰণৰ COVID-19 বা মডেল কোড অফ কণ্ডাক্টৰ কাৰণে 1 বছৰটো তেনেকৈ কাম কৰাৰ সুবিধা নাপালোঁ। কিন্তু 2 বছৰৰ যিটো কাম কৰাৰ সুবিধা পালোঁ 3 বছৰৰ ভিতৰত, ইয়াত মানে আমি 2 বছৰত কি কাম কৰিব পাৰিলোঁ। তো আমি সেইবিলাক কথা আমি অকণমান অৱগত কৰাব বিচাৰিছোঁ। আমাৰ ৱৰ্কাৰ্ছসকলে কথাবিলাক জানিব লাগে যে চৰকাৰে আমাৰ দলৰ নেতৃত্বত কি কাম কৰিছে, ৰাইজৰ কাৰণে কি সুবিধা কৰি দিব পাৰিছে, সেইবিলাক কথা মানে অৱগত কৰাব লাগে। আৰু বিশেষকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ আগত বিটিআৰ হিচাপে বা BTC হিচাপে কোনো নিজস্ব আঁচনি নাছিল, কোনো ফ্লেগশ্বিপ প্ৰগ্ৰাম নাছিল। অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰাম বা স্কিম আঁচনি আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক মানে আঁচনি সেইবিলাকহে আমি ইমপ্লিমেণ্ট কৰি আছিলোঁ বা দেখা পাই আছিলোঁ ইয়াত। কিন্তু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত, UPPL দল চৰকাৰ অহাৰ পিছত প্ৰায় 40টামান তেনেকুৱা ফ্লেগশ্বিপ প্ৰগ্ৰাম বা আঁচনি আমি লঞ্চ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো বাঢ়ি থাকিব। তো নিজস্ব ফ্লেগশ্বিপ প্ৰগ্ৰাম যাৰ জৰিয়তে আমি বিটিআৰবাসী ৰাইজক যাতে কোনো গাঁৱৰ কোনো পৰিয়ালে যাতে বাদ পৰি নাথাকে, সকলোক যাতে চৰকাৰৰ লগত আমি কানেক্ট কৰিব পাৰোঁ। তো এনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন কাম কাজ যিটো চলি আছে এইটো আমাৰ কৰ্মীবিলাকে জানিব লাগে। সেইখিনি কাৰণে এই ট্ৰেইনিং প্ৰগ্ৰামটো কৰা হৈছে। 3য়তে হৈছে যে এতিয়া আমাৰ ধৰি লওক এতিয়া আমাৰ ইলেকশ্যনছবিলাক আহি আছে। তো সেই ইলেকশ্যনৰ কাৰণে আমি কি ধৰণে নিজকে সাজু কৰিব লাগে সেইখিনি কথাও আমি অকণমান আলোচনা কৰিম এইখন ট্ৰেইনিং প্ৰগ্ৰামত। আৰু বিভিন্ন তেনেকুৱা মানে আমি টপিক লৈছোঁ। সেই টপিকৰ ওপৰত আমাৰ ৰিচোৰ্চ পাৰ্চন বা স্প'ক্স পাৰ্চনবিলাক আছে, তেখেতসকলে কথা ৰাখিব যাতে আমাৰ মানে ৱৰ্কাৰ্ছবিলাকে সকলো কথালৈ অৱগত হৈ থাকে। सना रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द फर्टआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।